মাই চেনেল। আজি আপোনালোকক মই দুটা চাটনিৰ ৰেচিপি দেখাম, কেনেকৈ ঘৰতে কেঁকুৰা চাটনি আৰু মাছৰ চাটনি বনাব পাৰি সেয়া দেখাম। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। প্ৰথমে আমি দুটামান কেঁকুৰা লৈ ল'ম। কেঁকুৰাকেইটা লৈ লৈছোঁ। তাৰপিছত এখন গৰম কেৰাহীত কেঁকুৰাকেইটা অলপ গৰম হ'বলৈ দিম। গৰম হোৱালৈকে ৰচুন কেইটামান গুচাই ল'ম। তাৰপাছত কেঁকুৰাকেইটা যেতিয়া গৰম হৈ যাব, তাৰপিছত কেঁকুৰাৰ এই বাকলিখিনি এৰাই ল'ম, কাৰণ আমি মিক্সিত পিচিবলৈ হ'লে বাকলিখিনি পিচ নাযাব, সেইকাৰণে ভিতৰৰ বস্তুখিনি ধুনীয়াকৈ এৰাই লৈছোঁ। তাৰপিছত এতিয়া আমি মিক্সিত দি দিছোঁ। মিক্সিত দিয়াৰ পাছত আমাৰ চাটনি হৈ যাব এতিয়া ৰেডি। হৈ গ'লে আমাৰ চাটনি ৰেডি। আপোনালোকে খুবেই খাই ভাল পাব। এইবাৰ আমি মান ধনিয়া আৰু মচন্দৰীখিনি ভালকৈ ধুই ল'ম। ধুই লোৱাৰ পিছত কেইটামান মাছ, শুকান মাছ গৰম কৰি ল'ম আৰু ৰচুন, জলকীয়া, আদা লৈ আমি এবাৰ পটাত পিচিম। পটাত ভালদৰে আপোনালোকে পিচি ল'ব, মিহি নোহোৱালৈকে পিচি থাকিব। পিচি আছোঁ, পুৰা মিহি হোৱালৈকে পিচি থাকিব। তাৰপিছত আদা লৈ লৈছোঁ। আদাডোখৰ আমি ভালদৰে মিহি কৰি ল'ম। তাৰপিছত ৰচুনখিনি লৈ ল'ম। ৰচুনখিনিও আদাৰ নিচিনাকৈ ভালকৈ পিচি মিহি কৰি ল'ম। মাছকেইটাও দি দিছোঁ। তাৰপিছত চব পিচি শেষ হোৱাৰ পিছত মাছকেইটা দি দিম আমি। মাছকেইটা তাৰ লগত মিহলি কৰি পূৰা পিচি দিব ভালদৰে। এয়া আমাৰ হৈ গ'ল ৰেডি চাটনি, মাছ আৰু মচন্দৰী চাটনি। বহুত সোৱাদ লাগে, সকলোৱে খাই চাব এবাৰ।